দীপেন বড়াই এপছু মানে UPPL সকলে জানে UPPL মানে এপছু সেইটো হাগ্ৰাম মহিলাৰে ডাঙৰীয়াই বাৰে বাৰে কৈছে দীপেন বড়াৰ नैबे बेलासियाव मोनसे रादाब नोंथांमोननिसिम दाथ' गोबां ST होननायनि दावरावना बेनि सायाव गोबां भिडिअबो बानायबाय एबा भिडिअ नुबाय नोंथांमोना बेनिफ्राय बेखौनो लानानै सासे मानसि जितु रिन्टु दास होननाय बिथाङा मोनसे फेसबुक पस्टनि गेजेरजों खोथा बुंनायखौ जों नुनो मोन्दों बिथाङा डाइरेक्टलि UPPL दोलोखौहाय थांखिनानै बाथ्रा बुंनायखौ नुनो मोन्दों आरोखि बिथांमोना आरो बुंबावदों जे जिखिनि UPPL दोलोआव राजबंसि लोगोसे आदिबासि हाबनानै दंबा हेफाजाब होफानायफोर जिखिनि सुबुं दं बिसोरखौ माने रिजाइन होननानै ओंखारबो UPPL दोलोनिफ्राय होननानै खोथा बुंनायखौ नुनो मोन्दों लोगोसे बिथाङा गोबां UPPL दोलोखौ लानानै गोबां खोथा बुंनायखौ जों नुनो मोन्दों नोंथांमोना फुल भिडिअ नायनानै नोंथांमोना बिनि सायाव मा बिबुंथि होनो सानो आरो फिन खेबसेबाव बिनि सायाव रायलायफिनगोन आरोखि নমস্কাৰ ধন্যবাদ মই ৰিন্টু দাস আজি 10 নৱেম্বৰ তাৰিখে সকলোৱে জানে যে আমাৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কৰি গুৱাহাটীত যিসকল মানুহে তাতে সমবেত হৈছিল নাই বা প্ৰতিবাদ কৰিছিল তেওঁলোকে বিভিন্ন উদ্ধৃতি পেলাই যেনেকুৱা কথা কৈছে এটা ভাতৃগত এটা সংঘৰ্ষৰ দৰে হোৱাৰ সম্ভাৱনা এটা তেওঁলোকে ভাবুকি দিছে যে কৈছে যে আমি বহি নাথাকো দীপেন বড়াই কৈছে আমি বহি নাথাকো 45 লাখ জনজাতিৰ ওপৰত 1.5 কোটি মানুহক আমি বজা ল'ব নোৱাৰো এনেকুৱা টাইপৰ কথা কৈছে তেওঁলোকৰ গণতন্ত্ৰৰ দেশ এখনত সকলোৰে মাত মাতাৰ অধিকাৰ আছে সকলোৰে প্ৰতিবাদ কৰাৰ অধিকাৰ আছে আৰু সকলোৰে প্ৰাপ্য বিচাৰি আন্দোলন কৰাৰ অধিকাৰ আছে কিন্তু মই টংকেশ্বৰ ৰাভা আৰু দীপেন বড়াৰ এটা কথা মই বুজি নাপালো তেওঁলোকে যোৱা BTC ইলেকশ্যনত দীপেন বড়াই এপছু মানে UPPL সকলে জানে UPPL মানে এপছু সেইটো হাগ্ৰাম মহিলাৰে ডাঙৰীয়াই বাৰে বাৰে কৈছে আৰু আমি সকলোৱে জানোৱে এপছুক ডাইৰেক্টলি ইবাৰো সাপোৰ্ট কৰিছে UPPLক এটা কথাটো হল কি মই আমাৰ BTCত থকা যিসকল কোচ ৰাজবংশী মানুহ এতিয়াও UPPLত আছে তেওঁলোকক আজিৰ তাৰিখত UPPL এৰি আহক বুলি মই আহ্বান জনালো কি কাৰণ তেওঁলোকে আমাৰ বিৰোধিতা কৰিছে STকৰণক লৈ কিন্তু হাগ্ৰাম মহিলাৰ ডাঙৰীয়াই পূৰ্বতেও কৈছিল এতিয়া কৈছিল যে জনজাতিকৰণক লৈ তেওঁৰ কোনো বাধা নাই লাগিলে NOC দি দিব তো এই ক্ষেত্ৰত আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা কথা কৈছে যে বড় আৰু ৰাভাসকলে যদি বিচাৰে তেওঁলোকৰ সমৰ্থন নোহোৱা কৰি STকৰণ কৰিব নোৱাৰে বুলি এটা সংবাদ মাধ্যমত এবাৰ কেতিয়া কৈছিল নাজানো কৈছিল কথাখিনি কিন্তু বড় মানুহ মানে কোন ৰাভা মানুহ মানে কোন এটা কথা হল কি বড়টোতো হাগ্ৰাম মহিলাৰ ডাঙৰীয়াও বড় এটাতো বড়োলেণ্ডৰ মুৰব্বী তেখেতে যদি সমৰ্থন কৰিছে আপুনি কিয় ৰৈ আছে টংকেশ্বৰ ৰাভাই কি অকল ৰাভাৰ ভোট লৈ জিকিছে নেকি আৰু যিখিনি UPPLৰ 7জন MCLA জিকিছে কি অকল বড়ৰ ভোট লৈ পেলাই জিকিছে নেকি অকল STৰ ভোট লৈ জিকিছে নেকি আমাৰ কোচ ৰাজবংশী মানুহ নাই গতিকে আজিৰ তাৰিখত মই আমাৰ UPPL দলত থকা আমাৰ কোচ ৰাজবংশী যিসকল ভাই বন্ধু আছে আপোনালোকে আজিৰ তাৰিখতে নিজৰ জাতিৰ কাৰণে স্বাভিমানটোক লগত লৈ পেলাই ওলাই আহক আৰু অহা বিধানসভা ইলেকশ্যনত UPPLক আমি কোচ ৰাজবংশীৰ পৰা আৰম্ভ কৰি আমি যিখিনি আদিবাসী আমাৰ BTCত বিশেষকৈ আদিবাসী আৰু আমি কোচ ৰাজবংশীখিনি আছো যি 6 জনগোষ্ঠীৰ ভিতৰত পৰো আমি উত্তৰ দিবৰ কাৰণে ৰেডি হৈ আছো আজি আমাৰ কি বুলি কয় UPPL দলৰ পৰা শ্ৰীৰামপুৰৰ পৰা যিজন মই নামটো পাহৰি গলো তেওঁ আদিবাসী হয় তেখেতে MCLA হৈ জিকি আহিছে তেখেতক এই বিষয়ত মাত মাতিবলৈ আৰু তেখেতসকলৰ আদিবাসী ৰাইজক আদিবাসী ছাত্ৰ সন্থাক মই আহ্বান জনাইছো যে সেই মানুহজনক বাধ্য কৰক তাৰ পৰা UPPL দল এৰি আহিবৰ কাৰণে এটাই কাৰণত যে UPPL দলৰ ভাতৃ সংগঠন বুলি ক'ব লাগিব এপছু তেওঁলোকে আমাৰ বিৰোধিতা কৰিছে 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ আমি প্ৰেছাৰ কৰিবই লাগিব প্ৰেছাৰ দিবই লাগিব নহলে আমি আৰু সেই জনজাতি হ'ব নোৱাৰো मा बुंदोंना बिथाङा UPPLखौ डाइरेक्टलि थांखिनानै खोथा बुंदों मानो होनोब्ला बिथाङा जितु ST होनायनि सायाव बिथाङा माने ST होनायनि सायाव लानानै बे खोथाखौ बुंदों माने जितु मैया 10 नभेम्बराव जितु गुवाहाटीयाव थानाय सनापुर जायगायावहाय जितु जोंनि ट्राइबेल मास्टार रिलि खालामबाय जिखिनि ट्राइबेल सुबुंफोर दं जनजाति दं ट्राइबेल बिथां गासैजोंबो जोङो ज' जानानै जितु ट्राइबेल मेल खालामबाय बेयाव गोबां खोथा बुंनाय एबा गोबां खेंफोरथि लायनाय बे खोथाफोरखौ नुनानै बिथाङा डाइरेक्टलि थांखिनानै बुंनायखौ जों नुनो मोन्दों बेनिखायनो बे खोथाखौ बिथाङा बुंदों आरोखि नोंथांमोना बेनि सायाव मा बुंनो सानो नोंथांमोना कमेन्टआव लिरना हर लोगोसे लाइक खालामना हो लोगोसे चेनेलाव गोदान बननानै साबस्क्राइब खालामनो बिदिनो गोदान अपडेट मोनबाय थानो थाखाय ना